চাওক যিটো মিউনিচিপালিটি ইলেকশ্যন এইটো BTRৰ ভিতৰত নহয়, এইটো বাহিৰত হয়। তো য'ত আমি সহায় কৰিব পাৰোঁ, আমি BJPক আমি সহায় কৰিম, কাৰণ আমি এটা এলায়েন্স গভৰ্ণমেণ্ট আমাৰ চলি আছে। সেইকাৰণে য'ত আমি সহায় কৰিব পাৰোঁ তাত সহায় কৰিম। আৰু বিধানসভা সমষ্টি যিটো ইলেকশ্যন হ'বলৈ গৈ আছে, বাই ইলেকশ্যন, তাত একো অসুবিধা নহয়। আগতকৈ বহুত বিপুল ভোটত তাতে বিজয় হ'ব, সেইটো আমি নিশ্চিত। উপনিৰ্বাচন BTC যিটো উপনিৰ্বাচন খালী হৈছে তাত নোহোৱাৰ কাৰণে নাই, এতিয়া ৰিহন দৈমাৰীৰ একো কাম নাই। তেখেতে এইবিলাকে কৈ থাকিব আইনৰ দ্বাৰস্থ কিবা কিবি। আচল কথাটো হৈছে তাত উন্নয়ন লাগে। এতিয়া এই অঞ্চলৰ উন্নয়নৰ কাম কাজবিলাক মই নিজে চাই আছোঁ আৰু বহুখিনি কাম হৈছে। এতিয়া ককলাবাৰী সমষ্টিত প্ৰায় 9টাকৈ ৰাস্তা দলং আগৰ চৰকাৰে অৰ্ডাৰ দি যোৱা কণ্ট্ৰেক্টৰবিলাক কাম কৰা নাছিলে, আৰু তেখেতসকলক 2-3বাৰ আমি অনুৰোধ কৰিছোঁ কাম কৰিবৰ কাৰণে, নকৰাৰ কাৰণে কেইদিনমান আগত চব কেনচেল কৰি দিয়া হৈছে। আৰু সেই কামখিনি নতুনকৈ অতি শীঘ্ৰে টেণ্ডাৰ হ'ব আৰু সেই ৰাস্তা পদূলিৰ কামখিনি আৰম্ভ হ'ব। ইয়াৰ লগে লগে ককলাবাৰীত এখন কলেজ হ'বলৈ গৈ আছে, ইয়াত ITI এখন হ'বলৈ গৈ আছে, ৰাবাঙৰ ফালে এটা ব্লক অফিচ হ'বলৈ গৈ আছে। এই উন্নয়নৰ কামবিলাক কোনো স্থবিৰ হোৱা নাই, এইটো পূৰা তীব্ৰ গতিত গৈ আছে। গতিকে তেখেতসকলে জাষ্ট এটা এলিগেশ্যনৰ নামত এলিগেশ্যন আনিছে। তেখেতসকলে আগৰ চৰকাৰৰ সময়ত কাম কাজ কৰা প্লেনিংবিলাক প্ৰপাৰলি ল'ব নোৱাৰাৰ কাৰণে আজি বহুত লাজ পাইছে। সেইকাৰণে বহুত কথা তেখেতসকলে আবুল তাবুল বকি আছে। কিন্তু আমাৰ ফ'কাছটো হৈছে BJP UPPL ইয়াত যিটো চৰকাৰ চলি আছে, BTR অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। আৰু সেইটো কমপ্লিট এটা ফ'কাছ, এটা দৃষ্টিৰে এটা আমি কাম কৰাৰ কাৰণে আগবাঢ়ি আছোঁ। নিজেই সি জন্ম দিছে কাৰণে আদৰণি জনাবলৈ বিচাৰিছে। কি কাম কৰিব সি ছাত্ৰ সংগঠনটো জন্ম দি পেলাই? তেখেতসকলে কৈছে আজি যে আন্দোলন কৰিব, বড়োলেণ্ড বিচাৰিব। 15 বছৰে তেখেতসকলে যেতিয়া আলোচনা চলি আছিলে NDBৰ, যেতিয়া আলোচনা চলি আছিলে এপছুৰ, সেই সময়ত বিৰোধিতা কৰিলে। সেই সময়ত ক'লে যে কিয় ৰাজপথত যাব লাগে, কিয় আন্দোলন কৰিব লাগে, সমাজৰ কাম কৰিব লাগে। আৰু এতিয়া তেখেতসকলে ৰাজপথলৈ আহিব বিচাৰিছে। তো ইয়াতে বুজি পায় যে আজি 17 বছৰত ৰাইজৰ কাৰণে একো কৰিব নোৱাৰিলে, এতিয়া পৰিৱেশটো নষ্ট কৰিব বিচাৰিছে। আৰু সেইবিলাকত কোনো ভুল নাযায়, মানুহে চব গম পায়। এনেকুৱা নতুন ছাত্ৰ সংগঠনত তাত কোন ইঞ্জিনিয়াৰ আছে, তাত কোন মানে ডিজাইনাৰ আছে, এইবিলাক চব বুজি পায়। আৰু সেইবিলাক কাম কৰিব পৰা মানুহ নহয়। অতি শীঘ্ৰে হ'ব, অতি শীঘ্ৰে। এই অঞ্চলৰ আমাৰ ৰাইজে এই সন্ন্যাসী মন্দিৰ বহুত বছৰৰ পৰা উৎসৱ পালন কৰি আহিছে, পূজা কৰি আহিছে। তো এই বছৰ মোক ইয়াত স্পেচিয়েলি দৰ্শন কৰিবলৈ সুযোগ দিয়াৰ কাৰণে মই স্থানীয় ৰাইজক মই ধন্যবাদ জনাইছোঁ। আৰু মই প্ৰাৰ্থনা কৰিছোঁ আমাৰ যিটো সকলো ৰাইজৰ বিশ্বাস, এই বিশ্বাসটো নিশ্চয় ঈশ্বৰে শুনিব আৰু এই অঞ্চলত শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ এটা পৰিৱেশ সদায় অটুট থাকিব, মই সেইটো কামনা কৰিছোঁ। মই হাগ্ৰামাৰ ষ্টাইলতো চৰকাৰ চলোৱা নাই। অন্তত হাগ্ৰামাৰ সময়ত মানে বিষয়াবিলাকক বোলে দৰ্জাৰ ভিতৰত লৈ যাই পিটিছিলে, দৰ্জা মাৰি পেলাই। বিভিন্ন কথাবিলাক আমি শুনি আছোঁ এই সময়ত কি হৈছে কি হোৱা নাই। এপছুৰ ষ্টাইলতে চলক বা কিবা ষ্টাইলতে চলক, কিন্তু হাগ্ৰামাৰ ষ্টাইলত মই চৰকাৰ নচলাওঁ, এইটো সঁচা। মই দাদাগিৰি কৰিব নোৱাৰোঁ, কাকো দাবী ধমকি দিব নোৱাৰোঁ, আৰু মানুহক প্ৰেছাৰত ৰাখি মই কেতিয়াও ৰাজনীতি নকৰোঁ। স্যাৰ, তেওঁলোকে যি BTC মানে একতে মানে পাতিলে, তাতে তেওঁলোকে যি অসন্তুষ্টি মানে জনাইছে যে চৰকাৰীভাৱে পালন নকৰাৰ কাৰণে, আৰু তাতে আপোনালোকেও বুজি পায় মানে মোক কি কাৰণত আক্ৰমণ কৰিছে। ইমান দিন আপোনালোকে সাংবাদিকতা কৰিলে, যি সময়ত মই এপছু প্ৰেছিডেণ্ট আছিলোঁ তেতিয়া জানো মোক আক্ৰমণ কৰা নাছিলে? চ' তেখেতসকলৰ BPFৰ এটাই মানে টাৰ্গেট আছে, তেখেতসকলে মোক লৈ টোপনি নাযায়। মই আগতে ছাত্ৰ সংগঠনত থকাটো টোপনি যোৱা নাছিলে, আৰু এতিয়া পলিটিক্সত আহিলোঁ আৰু বেছি টোপনি নোহোৱা হৈছে। মোৰ লক্ষ্যটো কিন্তু BPF নহয়, আপোনালোকক মই স্পষ্ট কৈছোঁ। মোৰ লক্ষ্যটো না হাগ্ৰামা, না BPF, না ৰিহন, না XYZ। মোৰ লক্ষ্যটো হৈছে বড়োলেণ্ডৰ অহা 4 বছৰৰ ভিতৰত 35 লাখ জনসাধাৰণক ভাল এটা পৰিৱেশত লৈ যাব লাগে। শিক্ষা দীক্ষা, নিৰাপত্তা, মাটি বাৰীৰ সমস্যা, আমাৰ খিলঞ্জীয়াসকলৰ প্ৰত্যেকটো সমস্যা সমাধান কৰি BTR এটা ৰাইজক উচৰ্গা কৰি দিব লাগে, সেইটোৱে মোৰ লক্ষ্য। পাইছে আগতো গণতন্ত্ৰ কোনে হত্যা কৰিছিল? বন্দুক বাৰুদ মাৰা মাৰি কোন সময়ত হৈ আছিলে? আমাৰ সময়তো হোৱা নাই। সাংবাদিককো গুলি মাৰা হৈছিলে কোকৰাঝাৰত, কোন সময়ত হৈছিলে? তেতিয়া কাৰ চৰকাৰ আছিলে? UPPLটো তেতিয়া জন্মই হোৱা নাছিলে। কাৰ সময়ত কোকৰাঝাৰত সাংবাদিক গুলি মাৰিলে? কাৰ সময়ত বহুত মানুহ মাষ্টৰ প্ৰফেচাৰবিলাকক হত্যা কৰা হ'ল?
এইবিলাক আৰু কৈ লাভ নাই। আজিৰ সময়ত আমি শান্তি বিচাৰোঁ, উন্নয়ন বিচাৰোঁ। আৰু আজি BPFৰ কোনো মৰেল ৰাইট নাই UPPLৰ ওপৰত এলিগেশ্যন কৰাৰ কাৰণে। যিটো দুৰ্নীতি হৈছে, যিটো মানে জাতি জনগোষ্ঠীৰ মাজত যিবিলাক সংঘাত হৈছে, প্ৰত্যেকটো সমস্যা তেখেতসকলৰ সময়ত হৈছে। আৰু এতিয়া আমাৰ শান্তি এটা পৰিৱেশত সকলো জাতি জনগোষ্ঠী মিলি ভালকৈ চলি থকাৰ কাৰণে BPFৰ মানুহবিলাকে টোপনি অহা নাই। আৰু সেইকাৰণে আবুল তাবুল বকি আছে। সেইটো আমি কাণ দিব নালাগে। আমাক ভাল শিক্ষা লাগে, আমাক সংস্থাপন লাগে, আমাৰ খেতিয়কসকলক ভাল এটা খেতি কৰাৰ কাৰণে আমি সহায় কৰিব লাগে। এইবিলাক আঁচনি আমি লৈ আছোঁ। আৰু এতিয়া আমি টিচাৰসকলক ইতিমধ্যে এপইণ্টমেণ্ট দিলোঁ, 99ৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু তাত মই কৈছোঁ কি আঠানা পইচাও আগৰ চৰকাৰৰ দিনত তেখেতসকলৰ পৰা হাজাৰ টকা ঘোচ লৈ থৈ গ'ল। আমি জানো প্ৰুফ দিব লাগিলে নামসহ দিব পাৰোঁ আমি, কিন্তু আমি দিবলৈ বিচৰা নাই। কিন্তু আমাৰ চৰকাৰত আমি কৈছোঁ যে 99ৰ শিক্ষকসকলক আঠানাও পইচা দিব নালাগে। কোনোবা যদি আঠানাও পইচা দিয়ে তাক চাকৰি নিদিওঁ বুলি কৈছোঁ মই। গতিকে আমি এটা নিকা চৰকাৰ এটা চলাবলৈ লৈছোঁ। ছুপাৰ 50 এনাউন্স কৰিছোঁ। 17 বছৰ চৰকাৰ চলালে, তেখেতসকলে কি কৰিলে? এতিয়া এই বছৰৰ পৰা আমি 50জন ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক IITত পঢ়াৰ কাৰণে, এণ্ট্ৰেঞ্চত প্ৰিপেয়াৰ কৰাৰ কাৰণে ফ্ৰী তেখেতসকলক 11 মাহ আমি ৰাইগৰাজ ট্ৰেইনিং দিবলৈ, কোচিং দিবলৈ বিচাৰিছোঁ। এই বছৰতে আমি 50জন ল'ৰা ছোৱালীক ফ্ৰী মেডিকেল এডমিশ্যনৰ কাৰণে, কোচিং কৰিবৰ কাৰণে ফ্ৰী আমি গভৰ্ণমেণ্টৰ পৰা সহায় কৰিবলৈ গৈ আছোঁ। আৰু 50জন ল'ৰা ছোৱালী যিসকলে IAS IPS হ'বলৈ বিচাৰে, ACS বিষয়া হ'বলৈ বিচাৰে, তেখেতসকলকো অহা জুন মাহৰ পিছত আমি এনাদাৰ এটা কোচিং চেণ্টাৰ খুলিম, য'ত নেকি তেখেতসকলে ডাইৰেক্ট কোচিং মানে ল'ব পাৰিব। কোকৰাঝাৰত আমি ইতিমধ্যে IITৰ কাৰণে, NITৰ কাৰণে ঠিক কৰিছোঁ। আৰু চিৰাঙত আমি ইতিমধ্যে মেডিকেলৰ কাৰণে ঠিক কৰিব বিচাৰিছোঁ। আৰু ওদালগুৰিত আমি চিভিল ছাৰ্ভিচৰ কাৰণে কোচিং চেণ্টাৰটো আমি কৰিবলৈ বিচাৰিছোঁ।